স্বাগতম জনাইছোঁ মোৰ চেনেল অনুসুম অফিচিয়েললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ৰেচিপি, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি মোৰ চেনেললৈ আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকলৈ ন'টিফিকেশ্যন যায়। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা চিম্পল পোলাও ৰেচিপি। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। পোলাও বনাবলৈ যিখিনি ইনগ্ৰিডিয়েণ্টছ লাগে মই সেইখিনি যোগাৰ কৰি লৈছোঁ। এফালে গ্ৰীণ মটৰ, গাজৰ, কাজু, খিচমিচ আৰু কেইটামান ইলাইচি মই এনেকৈ যোগাৰ কৰি লৈছোঁ। আৰু ৰিফাইন তেল আৰু ঘিউৰ প্ৰয়োজন হ'ব। এতিয়া মই এখন কেৰাহী গৰম হ'বলৈ দিছোঁ আৰু ইয়াত অলপ ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। গৰম হৈ যোৱাৰ লগে লগে ইয়াত মই ড্ৰাই ফ্ৰুটছ আৰু ভেজিটেবলছখিনি দি দিছোঁ আৰু লাহে লাহে লৰাই দিছোঁ। ড্ৰাই ফ্ৰুটছ আৰু ভেজিটেবলখিনি বেছিকৈ ভাজিব নালাগে, জাষ্ট আধা সিজা হ'লেই হ'ল। ইয়াত মই বাচমতি চাউলখিনি দি দিছোঁ আৰু লাহে লাহে ইয়াক ভাজি ল'ম। চাউলখিনি দিয়াৰ লগে লগে লাহে লাহে লৰাই ল'ম। খুব লাহে লাহে লৰাব লাগে, নহ'লে চাউলখিনি ভাগি যোৱা চান্স থাকে। চাউলখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এনেকৈ লাহে লাহে লৰাই লৰাই ভাজি ল'ম। তাৰ পাছত এটা প্ৰেছাৰ কুকাৰত চাউলখিনি ভৰাই দিম। ইয়াত অলপ ঘিউ দিছোঁ। ঘিউটো পোলাওত অলপ সৰহকৈ দিলেহে খাই ভাল লাগে, সেইকাৰণে মই ইয়াত 2 চামুচমান ঘিউ দিছোঁ। সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব পাৰে, ময়ো অলপ নিমখ দিছোঁ ইয়াত। তাৰ পাছত মই ইয়াত পানী এড কৰিছোঁ। পোলাওত পানী এড কৰাটো খুব এটা ইম্পৰ্টেণ্ট ষ্টেপ হয়। চ' আপোনালোকে চাউলখিনি সাধাৰণতে ডুব খাই যোৱালৈকেহে পানী দিব, নহ'লে পোলাওটো খাবলৈ বেয়া হ'ব। এতিয়া ঢাকোনখন মাৰি কুকাৰত এটা চিটি মাৰিবলৈ দিম। তাৰপিছত এয়া পোলাও মোৰ ৰেডি। খুবেই ভাল হৈছে আৰু লাগিও ধৰা নাই। এতিয়া এখন কাটা চামুচে পোলাওখিনি লৰাই দিম। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ যদিও পোলাওখিনি ভালেই হৈছে। আপোনালোকেও ট্ৰাই কৰি চাব। আৰু মই এখন প্লেটত এনেকৈ পোলাওখিনি সজাই লৈছোঁ। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।